Hello everybody, welcome back to my YouTube channel. আজি আমি আৰম্ভ কৰিব লৈছো ট্ৰান্সলেট ইনটু ইংলিশ। ইয়াৰ দ্বিতীয়টো ভিডিও। এই ভিডিওটোত আমি 10টা ট্ৰান্সলেচন লৈছো। এই 10টা ট্ৰান্সলেচন আজি আমি কৰিম। ভালদৰে কৰিম। আপোনালোকৰ যিসকলে আজি প্ৰথমবাৰ চেনেলটোলৈ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। তেন্তে হওক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। মই আগৰ ভিডিওটো কৈছো ট্ৰান্সলেচন কৰিব লাগিলে প্ৰথমতে আমি তিনিটা কথা মনত ৰাখিব লাগিব। সেই তিনিটা কথা হৈছে সাবজেক্ট, তাৰপিছত মেইন ভাৰ্ব, তাৰপিছত আদাৰ পাৰ্টস অফ দ্য সেন্টেন্স। তাৰ আগতে আমি সেন্টেন্সটো চাই ল'ব লাগিব। সেন্টেন্সটো কোনটো কালত আছে বা কোনটো টেন্সত আছে। প্ৰেজেন্ট টেন্সত আছে, প্ৰেজেন্ট টেন্সৰ কোনটো ভাগত আছে। সাধাৰণতে এইকেইটা সেন্টেন্স আজি যিকেইটা লৈছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰে হয়। যেনে সৌখন আমাৰ স্কুল, সেইজন, সেইখন, সেইটো বা সৌখন, সৌটো, সৌজন এইবোৰ বুজাবলৈ আমি সাধাৰণতে ডেট ব্যৱহাৰ কৰোঁ, হয়নে? আৰু এইজন, এইখন, এইখন, এইটো এইবোৰ বুজাবলৈ আমি দিছ ব্যৱহাৰ কৰোঁ। এতিয়া আমি ডেট ব্যৱহাৰ কৰিম। ডেটৰ লগত বি ভাৰ্বৰ তিনিটা ফৰ্ম আহে প্ৰেজেন্ট টেন্সত। সেই তিনিটা আছে এম, ইজ আৰু আৰ। ইয়াৰ লগত কি আহিব বাৰু ডেটৰ লগত? ডেট ইজ, হয়নে? ডেট ইজ আমাৰ মানে হৈছে আৱাৰ, ডেট ইজ আৱাৰ স্কুল, নহয় জানো? গোটেইকেইটা শব্দ আমি জানো, আমি কেৱল নিয়মমতে বহুৱাই যাব লাগে। ডেট ইজ আৱাৰ স্কুল। সৌখন আমাৰ স্কুল বা সেইখন আমাৰ স্কুল। এইখন আমাৰ স্কুল হ'লে কি হ'ব? দিছ ইজ আৱাৰ স্কুল, নহয় জানো? এইদৰে আমি কৰিব পাৰোঁ। এতিয়া 2 নম্বৰটোলৈ আহিছোঁ। সিহঁতে সদায় ফুটবল খেলে। সিহঁতৰ ইংৰাজী কি? সিহঁত বা তেওঁলোক বা তেখেতসকলৰ ইংৰাজী হৈছে দে। আৰু খেলাটো হৈছে ইয়াতে ক্ৰিয়া বা ভাৰ্ব, হয়নে? প্ৰথমতে ছাবজেক্টটো লিখিম দে, হয়নে? দে সিহঁতে খেলে, দে প্লে। ইয়াত মই কিবা এটা এৰি থৈ গৈছোঁ, এতিয়া নকওঁ, পিছত ক'ম। দে প্লে কি খেলে? ফুটবল। দে প্লে ফুটবল। কি এৰি থৈ গ'লোঁ বাৰু? দে প্লে ফুটবল। ইয়াতে আমি এৰি থৈ গৈছোঁ সদায়। সদায়টো ক'ত বহিব? ঠিক ছাবজেক্টৰ পিছত বহিব। দে অলৱেজ প্লে ফুটবল। আমি যদি দে প্লে ফুটবল অলৱেজ এনেকৈ লিখিব পাৰোঁ, কিন্তু পাৰফেক্ট হৈছে দে অলৱেজ প্লে ফুটবল। ঠিক আছে, সিহঁতে সদায় ফুটবল খেলে। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ যিটো সেন্টেন্স আছে সেইটো হৈছে মানুহজনে লাহে লাহে খোজকাঢ়ে। মানুহজনৰ ইংৰাজী তোমালোকে জানাই নহয়। মানুহজনৰ ইংৰাজী হৈছে কি? দ্য মেন। খন জন বুজাবলৈ সাধাৰণতে দ্য ব্যৱহাৰ কৰা হয়। দ্য মেন কি কৰে? মানুহজনে খোজকাঢ়ে, ৱাকছ। ৱাকৰ লগত এছ আহিব, কি আহিব? প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দ্য মেন, হয়নে? সেইকাৰণে ৱাকৰ লগত এছ আহিছে। মানুহজনে কেনেকৈ খোজকাঢ়ে এতিয়া? লাহে লাহে, শ্ল'লি। দ্য মেন ৱাকছ শ্ল'লি। ঠিক আছে, এইদৰে আমি কৰিব পাৰোঁ। তো ইয়াৰ পিছৰ প্ৰশ্নটো শ্ল'লিটো হৈছে এডভাৰ্ব, নহয় জানো? ভাৰ্বটোৱে কেনেকৈ কাম কৰিছে সেইটো দেখুৱাইছে। এতিয়া আমি ইয়াৰ পিছৰ চেণ্টেন্সটো চাওঁ। মই সাঁতুৰিব জানো। মই হ'লে কি হ'ব? আই। জানা ইংৰাজী ন', আই ন'। আৰু সাঁতুৰিব জনাটো আমি কেনেকৈ লিখিম? আই ন' হাউ টু ছুইম। আই ন' হাউ টু ছুইম। আই ন' হাউ টু ছুইম। কেনেদৰে সাঁতুৰিব লাগে মই জানো। বা যিকোনো আই ন' হাউ টু ড্ৰাইভ এ কাৰ। মই জানো কেনেকৈ গাড়ী চলাবলৈ মই জানো, তেতিয়া আই ন' হাউ টু ড্ৰাইভ এ কাৰ। ভাত বনাবলৈ মই জানো, আই ন' হাউ টু কুক ৰাইচ। এতিয়া তুমি চাইকেল চলাব জানানে? প্ৰশ্নবোধক বাক্য এটা আছে, ইণ্টাৰগেটিভ চেণ্টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাধাৰণতে তুমি যিহেতু আছে সেইকাৰণে আমি ডু লৈছোঁ। ইউৰ লগত ডু আহে। এইবাৰ ইউ ব্যৱহাৰ কৰিম, ডু ইউ। জনা ইংৰাজী ন', ডু ইউ ন'। ইয়াতো আমি হাউ টু ব্যৱহাৰ কৰিম। হাউ টু চাইকেল চলোৱাটোৰ ক্ষেত্ৰত সাধাৰণতে ৰাইড লিখা হয়, নহয়নে? জানানে? চাইকেল চলোৱা, ঘোঁৰা চেকুৰোৱা এইবিলাকৰ ক্ষেত্ৰত ৰাইড ব্যৱহাৰ কৰা হয়। হাউ টু ৰাইড বাইচাইকেল। ডু ইউ ন' হাউ টু ৰাইড বাইচাইকেল। চাইকেল চলাবলৈ তুমি জানানে? বা তুমি চাইকেল চলাব জানানে? এইদৰে লিখিম। ইয়াৰ পিছৰ চেণ্টেন্সটো আছে ব'লা এপাক ফুৰি আহোঁ। ব'লা বুলি কৈছে। ব'লা বুলি কওঁতে ছাবজেক্টটো আমাৰ ইয়াত দেখুওৱা নাই। ছাবজেক্টটো নিচৰ ওচৰত আছে, সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম? লেটছ। ব'লা। ক'লৈ যাওঁ? যাওঁ। যোৱা ইংৰাজী কি? গ'। লেটছ গ'। এপাক ফুৰা, ফৰ এ ৱাক। লেটছ গ' ফৰ এ ৱাক। এপাক ফুৰি আহোঁ ব'লা, বা ব'লা এপাক ফুৰি আহোঁ। ঠিক আছে, এইদৰে লিখিব লাগিব।
7 নম্বৰ সেন্টেন্সটো আছে ইয়াত বহুতো চৰাই আছে ইয়াত আছে এটো বুজাবলৈ সাধাৰণতে আমি প্ৰথমতে দেয়াৰ ইজ বা দেয়াৰ আৰ ব্যৱহাৰ কৰোঁ বহুবচন আছে কাৰণে দেয়াৰ আৰ বহুতো বুজাবলৈ মেনি বহু চৰাই এই কাৰণে বাৰ্ডছ there are many birds কোড আছে ইয়াত আছে এই কাৰণে আমি here লিখিব লাগিব there are many birds here ইয়াত বহুতো চৰাই আছে এইবোৰ কমলা টেঙা সাধাৰণতে বহুবচনত এইবোৰ বুজাবলৈ আমি these are ব্যৱহাৰ কৰোঁ কি these are আৰু সেইবোৰ বা সৌবোৰ বুজাবলৈ those are এটা আমি ব্যৱহাৰ কৰিম these are কমলা টেঙা বহুবচনত আছে সেইকাৰণে oranges these are oranges ঠিক আছে এটা লিখিব পাৰো 9 নম্বৰ সেন্টেন্সটো আছে মই তোমাক লগ কৰিব বিচাৰো প্ৰথমতে সাবজেক্ট আছে মই সেইকাৰণে আহিব I আৰু বিচৰা ইংৰাজী হৈছে want গতিকে I want আসলে লগ কৰিব নহয় লগ কৰিবলৈ হ'ব লাগে I want লগ কৰিবলৈ লৈ ইংৰাজী হৈছে to I want to মানে বিচাৰো মানে I want আৰু লৈ বুজাবলৈ to লগ কৰা ইংৰাজী লগ হোৱা ইংৰাজী meet গতিকে I want to meet you I want to meet you মই তোমাক লগ কৰিব বিচাৰো বা মই তোমালোকক লগ কৰিব বিচাৰিলে একে হ'ব মই তোমালোকক লগ কৰিব নিবিচাৰো হলে I don't want to meet you মানে তেনেকুৱা হ'ব অসম এখন সুন্দৰ প্ৰদেশ অসম জানা এখনো জানিবা সুন্দৰো জানা প্ৰদেশৰ ইংৰাজীতে কি জানা নাই প্ৰভিন্স গতিকে কি হ'ব সেন্টেন্সটো আসাম এখন ঠাই সেইকাৰণে ইজ আহিব আসাম ইজ এখন বুজাবলৈ এ সুন্দৰ বুজাবলৈ বিউটিফুল আৰু প্ৰদেশ বুজাবলৈ আমি ব্যৱহাৰ কৰোঁ প্ৰভিন্স আসাম ইজ এ বিউটিফুল প্ৰভিন্স এটোৰে আমি এই সেন্টেন্সটো কমপ্লিট কৰিব পাৰো ঠিক আছে তেতিয়ালে আজি যেটো ভিডিও আছিল মানে তোমালোকক ইয়াৰ পিছত পুনৰ এনেকুৱা এটা ভিডিও লৈ লগ পাম তোমালোকে ঘৰত কিন্তু অভ্যাস কৰিবা তেতিয়াহে ইয়াতকৈ দীঘল সেন্টেন্সও কৰিব পৰা যাব তেতিয়ালে আজি যেটো ভিডিও আছিল আজি ভিডিওটো মতে সামৰিছো তোমালোকক পুনৰ লগ পাম নমস্কাৰ